কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে আৰু বহুত দিনৰ পিছত মই ভিডিও এটা আৰম্ভ কৰিছো মোৰ নতুন এটা ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আমি আছো বৰ্তমান পাকঘৰত মানে ৰাতিৰ খোৱাৰ যোগাৰ ভাত আৰু দালিখিনি মই ৰান্ধিলো তাৰ পিছত এতিয়া চিকেনৰ শুকান ভাজি বনাই আছে জুনে আৰু যেতিয়া ভিডিও বনোৱা হয় বা ম্যাক্সিমাম মই বনাও কিন্তু কিছুমান ৰেচিপি থাকে স্পেশালি আজি চিকেনৰ লিভাৰ আৰু মানে চিকেন এনেকে ড্ৰাই ফ্ৰাই কৰিছে কিছুমান বস্তু থাকে যিবোৰ জুনে বনালে খাই ভাল লাগে বা হি বনাবলে ভাল পায় কাৰণ হি ৰান্ধি ভাষাকে ভাল পায় এফালে চাই দিয়া কি ৰান্ধি আছে কোৱা লিভাৰ ফ্ৰাই আৰু আলু আৰু কি আছে অকমান চিকেন আৰু লিভাৰ ড্ৰাই ফ্ৰাই অলপ সবজি নিচিনা আৰু কেঁচা জলকীয়াও দি দিছে শুকান জলকীয়াও দি দিছে মানে তেনেকুৱা মছলা একো নিদিয়ে মই আদা নহৰুখিনি থেতিলাই দিছিলো আদা নহৰু তাৰ পিছত আৰু হে আৰু জিৰা জালুক তেনেকে মছলা ঠিক আছে গতিকে আৰু এতিয়া ৰাতি সময় হৈছে 10টা ভাত খাব কন্তে 10:30 বাজিব এতিয়া গতিকে আৰু আজি ভিডিওটো আৰম্ভ কৰিছো এতিয়া ৰাতি এতিয়া ভাত পানী খাই মই এতিয়া বনাম কেক এটা কালি মোৰ বন্ধ গতিকে কালি আমাৰ আলহীও আহিব গতি ৰাতি কাৰণে আহিব কিন্তু কালি মই দিনটো যেহেতু ব্যস্ত হৈ থাকিব লাগিব গতিকে ভাবিছো কেক এটা আজি বনাও লগতে চাউল অকণমান তিয়াই দিছো পিঠাগুৰি অকণমান খুন্দিম বুলি ভাবিছো তাৰ পিছত হে আজি ঘৰৰ আহি মানে অকণ চাফ কিবা কিবি কৰিলো তাৰ পিছত মই আধা ঘণ্টামান বাগৰিলো অকণ ৰেষ্ট কৰিছিলো তাৰ পিছত এতিয়া পিঠাগুৰি খুন্দিম অকণমান তাৰ পিছত কেক এটা বনাম দেখুৱাম আপোনালোকক আজি কেকটো ভাবিছো আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চাও কি হয় নেজানো বেছি দেৰি হলে শ্বেয়াৰ নকৰিব পাৰো ঠিক আছে সাৰিকা ভিডিওটো আশা কৰিছো ভিডিওটো চাই ভাল পাব গতিকে হেকলৈকে চাব বুলি আশা কৰিলো আৰু এতিয়া আমি ভাত পানী খাই লওঁ যেহেতু ভাত হৈয়ে গ'ল বনোৱা হৈ গ'ল ঠিক আছে ভাতকেইটা খাই লওঁ 12টা বাজি গ'ল ভাত পানী খাই আজৰি হলো তাৰ পিছত আকৌ আহিছো এতিয়া কিচেনলৈ কিচেনটো সাফা কৰি গৈছিলো তাৰ পিছত কৈছিলো যে কেকটো বনাম আৰু কেকৰ বেটাৰখিনি ৰেডি কৰি থৈ গৈছিলো তাৰ পিছত এতিয়া কেকটো বনাও আৰু কেক মই আগতে দেখুৱাইছোৱে মানে দেখাই থাকো আৰু বনোৱা আৰু আজি ভাবিলো বহুত দিন একো ৰেচিপি শ্বেয়াৰ কৰা নাই গতিকে আজি মই কেকৰ ৰেচিপিটো শ্বেয়াৰ কৰো আপোনালোকৰ লগত তেনেকুৱা বৰ বিশেষ একো নহয় অকণমান মন গৈছে বহুত দিন কেক বনোৱা নাই সেইকাৰণে ভাবিছো অকণমান কিবা এটা কেক বনাও আৰু দেখুৱাম আপোনালোকক গতিকে বহুত দেৰি যদিও হ'ল তথাপি ভাবিলো বেটাৰখিনি যেহেতু বনাই থৈছো গতিকে অভেনত দিয়াৰ পিছত আধা ঘণ্টাৰ ভিতৰতে হৈ যাব আৰু আজি যেহেতু নুলিয়াও গতিকে তেনেকে থৈ দিম আৰু ঠিক আছে মই দেখুৱাইছো ৰব বেটাৰখিনি আধা ঘণ্টা মানৰ আগতে বনোৱা হ'ল তাৰ পিছতহে মই এতিয়া ভাবিছো মিক্স কৰিছো লগত টুটি ফ্ৰুটি ড্ৰাই ফ্ৰুটছ আৰু চকলেট অকণমান মানে ডাৰ্ক চকলেট আৰু হোৱাইট চকলেট আছিল 3 চামুচমান আছিল সেইখিনিও দিছো টেষ্টটো অকণ ভাল আহিবৰ কাৰণে আৰু এতিয়া কেকটো বেক কৰা সময় হৈ গ'ল তাৰ মাজতে মই 2 চামুচমান এক্সট্ৰাকৈ ৰাখিছিলো বেটাৰ ৰেড ফুড কালাৰ তাত মিক্স কৰি দিলো ভাবিছো এতিয়া ফেষ্টিভেলৰ বতৰ অকণমান কেকটো কালাৰফুল কৰি দিও টেষ্টটো একেই থাকিব কিন্তু দেখিবলৈ অকণমান ভাল হ'ব কালাৰফুল হ'লে ভাল লাগে এতিয়া কেকটো লালকৈ বেক হ'বলৈ দিও কাৰণ বেক হ'বলৈ মিনিমাম 30 মিনিটমান লাগিবই আৰু আপোনালোকক ক'লো মই কেকটো আজি ভালদৰে শ্বেয়াৰ কৰিম কিন্তু সময়টো দেৰি হৈ গ'ল আৰু ভাবিলো যে ইমান আগতে কেক শ্বেয়াৰ কৰিছো আৰু আজিনো কি শ্বেয়াৰ কৰোঁ আৰু আজি দিনৰ দুপৰীয়া এতিয়া মই মাটি দালিখিনি ভাজি আছো আজি দাইল বনাম মাটিমাহৰ দাইল বহুত দিন হ'ল বনোৱাও নাই তাৰ মাজতে মই আৰু এটা আজি মছলা ভাবিছো মছলা এটা ৰেডি কৰো ইয়াত জিৰা ধনিয়া চফ আৰু শুকান জলকীয়া আছে এইখিনি ভাজি ললো কিছু ঠাণ্ডা কৰিম তাৰ পিছত গুড়ি কৰি লম তাৰ মাজতে আকৌ মই বনাই আছো মাংসখিনি এফালে বনাই মানে ৰান্ধি আছো বনাই থকা নহয় এতিয়া প্ৰায় 2টা মানে বাজি গ'ল কাৰণ ইমানখিনি সময়ৰ পৰাই মই ৰান্ধিব ষ্টাৰ্ট কৰিছো এই মছলাখিনি এইখিনি গুড়ি কৰি ললো একদম গুড়ি কৰা নাই মানে পাউডাৰ গুড়িটো কৰা নাই অকণমান আছে গোটা আৰু এতিয়া সন্ধিয়া 5:30 মান হ'বলৈ হ'ল খুব ভাগৰুৱা আচলতে ফিল কৰিছো সেইকাৰণে কফি একাপ লৈছো ভাবিলো নিজৰ লাইফটো আহিলো অকণমান কিছু ৰেষ্টটো কৰিব পাৰিম যদি কোনোবা আহে কথাও পাতিব পাৰিম মোৰ ৰেষ্টটো হৈ যাব আৰু যেহেতু এইখিনি চাওক 5:30 বাজিব হ'ল আৰু ফাইনালি ৰন্ধা বঢ়া কৰি আজৰি হলো তাৰ পিছত আলহী আহিলে চাহ দিলো মই নিজেও খালো
9:30 বাজিছে এতিয়া আৰু ভাত পানী যোগাৰ হৈ গ'ল এতিয়া কৈছে অকণমান দেৰিকৈ খাব গতিকে অকণমান কথা পাতোঁ শুনিছে হুলস্থুল হৈ আছে আৰু চাই থাকিব ভিডিঅ'টো আৰু আজি ৰেচিপি তেনেকৈ শ্বেয়াৰ কৰিব নহ'লে ভাবিছিলোঁ শ্বেয়াৰ কৰিম সন্ধিয়া মানে লৰালৰি হৈ গ'ল মোৰ লৰালৰি হোৱাৰ কাৰণে ভাবিলোঁ নাই ৰেচিপি শ্বেয়াৰ কৰিব নহ'ল আজি পনীৰ ৰেচিপিটো অকণমান বেলেগকৈ বনাইছিলোঁ শ্বেয়াৰ কৰিম বুলি ভাবি থাকোঁতে গ'ল নহ'লেই শ্বেয়াৰ কৰিবলৈ নোৱাৰিলোঁ কৰিবৰ কাৰণে বেলেগ দিনা শ্বেয়াৰ কৰি দিম কেতিয়াবা শ্বেয়াৰ কৰি দিম আৰু দেখুৱাই লওঁ ৰ'ব আজি মই কি বনালোঁ দেখুৱাম ৰ'ব এতিয়া কেকটো যেনিবা কালিয়ে বনাইছিলোঁ সন্ধিয়া বনালোঁ মই তেল পিঠা পনীৰ হৈ গ'ল এয়া হৈছে মাছ বিলাহী জোল আৰু এইখিনি কলাখাৰ দিয়া মাটিমাহৰ দাইল এইফালে বিলাহী দিয়া মচুৰ দালি আৰু এইখিনি হৈছে চিকেন আৰু পাপৰ ফ্ৰাই হ'ব একদম চিম্পলকৈ আজি খানা আলহী গ'ল আলহী যোৱাৰ পিছত মই অকণমান নিজৰ মূৰটো ভাবিছোঁ মাছাজ কৰি লওঁ মানে হেয়াৰ মাছাজ কৰিলে খুব ভাল লাগে আচলতে সেইকাৰণে ভাবিছোঁ নিজকে অকণমান ইমানে চুলি সৰিছে ওলাই গ'ল দেখোন ইমানে চুলি সৰিছে চুলিখিনি মাছাজ নকৰিলে নহৈছে মানে অইল মাছাজ কৰিবলগীয়া হৈ আছে সপ্তাহত 2 দিনমানকৈ হেল্ল' এভৰিৱান আজি 2 দিন পিছত ভিডিঅ'টো কৰিছোঁ আৰু এই লাইটটো অকণমান কম বেলেগ এটা আনিব লাগিব কিবা এন্ধাৰ দৰেহে লাগিছে মোৰ এতিয়া আৰু এইমাত্ৰ বাৰ্থডে এখন খাই আহিলোঁ কালি হেনো মাতিব আহিছিল কিন্তু পৰহি আলহী আহিছিল ৰাতিপুৱা অকণমান দেৰি হ'ল কাৰণে কালি ইমানে বেছি টায়াৰ্ড হৈ আছিলোঁ দিনটো মই তাৰপিছত সন্ধিয়া আহিলোঁ ফ্ৰেছ হৈয়ে চাহ একাপ খাই ইমানে শুলোঁ মোক হেনো 2বাৰমান কলিংগল বজাইছে মই এবাৰো গম নাপালোঁ তাৰপিছত আজি কৈছে তোমাক মই কালি এনেকৈ মাতিছিলোঁ মই কৈছোঁ মোক কালি ইমানেই বেছি মানে মৰ টোপনি বুলি যে কয় কুম্ভকৰ্ণৰ দৰে শুই আছিলোঁ তাৰপিছত সেই তেনেকৈ গ'লোঁ যোৱাৰ পিছত যোৱা খ্ৰীষ্টমাছৰ এটা মই ভেগান কেকৰ কেক আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ অৰ্ডাৰ এটা আছিল কৈছিলোঁ তাৰপিছত সেই ভাইটিটোৰ বাৰ্থডে তাৰপিছত কাইলৈ বাৰ্থডে কাৰণে আকৌ ইনভাইট কৰিছে তাৰপিছত সি ক'লে যে বনাই দিব পাৰিবা নেকি বা তাৰপিছত মই ক'লোঁ ঠিক আছে মোৰ ডিউটি আছিল কাৰণে আচলতে সি কোৱা নাছিলে তাৰপিছত মই ক'লোঁ ঠিক আছে অকণ ট্ৰাই কৰিম আৰু সোনকালে যেতিয়া আহিম আৰু ভাবিছোঁ এতিয়াতো 11 বাজিয়ে গ'ল ভাবিছোঁ কালিৰ কাৰণে অকণমান কিবা যোগাৰ কৰি থৈ দিওঁ মানে 8টা মানত দি দিম আৰু মই যিহেতু 6টা মানত আহি পাম গতিকে 8টালৈ হৈ যাব আৰু ভেগান কেকৰ কাৰণে যিহেতু ইমান বেছি কষ্ট নহয় বা বেছি টাইম নালাগে গাখীৰ হওক বা কণী হওক তেনেকুৱা একো বস্তু ইউজ নহয় মই ৰেচিপি শ্বেয়াৰ কৰিছিলোঁ 2বাৰ শ্বেয়াৰ কৰিছোঁ মই সেই ৰেচিপিটো 2বাৰ শ্বেয়াৰ কৰিছোঁ চাগে এবাৰ ভালকৈ কৰিছোঁ এবাৰ অকণমান থুলমূলকৈ দেখুৱাইছিলোঁ আৰু ঠিক আছে ভাবিছোঁ এই কেকটোৰ ৰেচিপি মই আকৌ এবাৰ শ্বেয়াৰ কৰিম যিসকলে চোৱা নাই তেওঁলোকে চাব পাৰিব যদি বিচাৰে কেকৰ এই ৰেচিপিটো গতিকে আপোনালোকে চাব পাৰিব অলৰেডি মই অকণমান আগত মানে এই ভিডিঅ'টোৰ প্ৰথমতে বেলেগ এটা কেকৰ ৰেচিপি শ্বেয়াৰ কৰিছিলোঁ গতিকে মই আকৌ এটা কৰিম মোৰ কেকৰ ৰেচিপি শ্বেয়াৰ কৰা দেখিলে গালি দিব আৰু 1 গালমান বাচন ধুব আছে এতিয়া এই বাচনখিনি ধুই লওঁ তাৰপিছত কেকৰ অকণমান যোগাৰ কৰি সোনকালে শুই দিওঁ সোনকাল মানে শুনতে 12টাই বাজিব বাৰু সেই ৰাতিপুৱা 5:30 উঠিব লাগিব মানে জীৱনটো অকণমান হেক্টিক হৈ আছে তথাপিও ভাবিছোঁ আৰু মানে কি হয় কিবা এটা পাব হ'লেতো মানুহে অকণমান কষ্ট কৰিব লাগে কামটো আচলতে পাৰ্ট অফ লাইফ মানুহৰ কিন্তু ইউটিউবটো এটা মানে টাইম পাছৰ দৰে হয় এই ইউটিউবৰ পৰা যিহেতু কোনো ধৰণৰ একো মানে ভিউজ আহিব বা তেনেকুৱা বা কিবা তেনেকুৱা একো মই ভাবিব পৰা নাই গতিকে মই সময়ৰ মাজত যিখিনি সময়ত মানে সুবিধা পাওঁ সেইটো হিচাপে মই ভিডিঅ' বনাই গৈছোঁ আৰু যদি আপোনালোকে অকণমান ছাপোৰ্ট কৰে আগবাঢ়ি যাবলৈ পাৰিম বুলি ভাবোঁ যদি ভাল পায় অকণমান ছাপোৰ্ট কৰিব আৰু ঠিক আছে বাকীখিনি দেখুৱাই দিম আপোনালোকৰ লগত আৰু এতিয়া কেকৰ যিহেতু অকণমান মানে যোগাৰ কৰি থৈ দিওঁ আৰু ৰাতিপুৱাৰ কাৰণেও কিবা কিবি যোগাৰ কৰি থৈ টিফিনত নিব লগা বহুতেই কাম থাকে সেইবোৰ অকণমান কৰি লওঁ আৰু লগতে মই কেকৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ চাই থাকিব ভিডিঅ'টো কেকৰ কাৰণে যিখিনি ড্ৰাই ফ্ৰুটছ লাগে সেইখিনি লৈছোঁ কাটি আৰু অকণমান টুটি ফুটি ল'লোঁ এতিয়া প্ৰথমতে বেটাৰখিনি বনাই লওঁ তাৰ কাৰণে মই লৈছোঁ ৰিয়েল জুচ আৰু এই জুচখিনি নৰ্মেল টেম্পাৰেচাৰত আছিল আৰু যিখিনি ড্ৰাই ফ্ৰুটছ কাটি লৈছিলোঁ তাত মই মানে জুচখিনিত তিয়াই ৰাখিম 15-20 মিনিটমান আৰু এইখিনি সময়তে মই লৈছোঁ প্ৰিমিক্স বেটাৰৰ কাৰণে ইয়াত দিম এতিয়া ৰিফাইন আৰু ইয়াৰ যিখিনি মেজাৰমেণ্ট হয়
মই ডেছক্ৰিপশ্যনত দি দিম, যিসকলে চাব বিচাৰে তেওঁলোকে চাব পাৰিব। ৰিফাইন দিয়াৰ পিছত মই পানী মিলাব লাগে বেটাৰৰ কাৰণে, কিন্তু মই যিহেতু আজি জুচ লৈছো আৰু সেইকাৰণে প্ৰথমতে জুচ আৰু যিখিনি ড্ৰাই ফ্ৰুটছ আছে মিক্সখিনি প্ৰথমতে মিক্স কৰি ল'ম প্ৰি মিক্সৰ লগত। তাৰপিছত যদি প্ৰয়োজন হয় তেতিয়া পানী দিম। আৰু এতিয়া ৰিফাইন লগতে প্ৰি মিক্স আৰু যিখিনি জুচ আছে গোটেইখিনি ভালদৰে মিলাই ল'ম। প্ৰথমতে মই জুচ কমকৈ দিছো যাতে পনীয়া হৈ নাযায় বেটাৰটো। কমকৈ দিছো। প্ৰথমতে ভাবিছিলো জুচখিনি বেছিয়ে হ'ব বুলি, চাই লওঁ। আৰু এই যিখিনি ড্ৰাই ফ্ৰুটছ বা টুটি ফুটি আছে সেইখিনিত ময়দা মিক্স কৰি বা প্ৰি মিক্স কৰি পিছতো দিব পাৰি। মই একেলগে দি দিছো। যিকোনো জুচৰ সৈতে বনাব পাৰি, কিন্তু মই ভাবো যদি সোডা থাকে সোডাটো এভয়েড কৰা ভাল। যদি ৰিয়েল হয় বা ট্ৰপিকনা জুচ তেনেকুৱা জুচৰ সৈতে। আচলতে এই কেকটো যিহেতু ভেগান হয়, ইয়াত কণী বা গাখীৰ তেনেকুৱা বস্তু ব্যৱহাৰ কৰিব পৰা নাযায় বা দৈ, গাখীৰৰ প্ৰডাক্ট ব্যৱহাৰ কৰা নহয়, সেইকাৰণে ইয়াত মই এক্সট্ৰাকৈ জুচ ব্যৱহাৰ কৰিছো। বেটাৰখিনি ঠিক কৰিবৰ কাৰণে মই আৰু অকণমান জুচ দিলো আৰু লগতে মই বাতিটো চেঞ্জ কৰি ললো, কাৰণ সৰু বাতিটো দিগদাৰ হৈছিল। আৰু এতিয়া খুব ভালদৰে মই বেটাৰখিনি মিক্স কৰিলো আৰু এই বেটাৰখিনি আধা ঘণ্টামানৰ কাৰণে ৰাখিব পাৰিলে ভাল আছিল, কিন্তু আজি যিহেতু সময় নাই মই মাত্ৰ 10 মিনিটৰ কাৰণে এইখিনি ঢাকি ৰাখিম। তাৰপিছত কেকটো বেক কৰিম। আৰু ইয়াতে মই এতিয়া দিম নাৰিকল। নাৰিকল আচলতে যিটো ডেজিকেটেড কোকোনাট হয়, শুকান নাৰিকলৰ গুৰি, সেইটো দিলে বেছি ভাল। কিন্তু কেকটো যিহেতু এতিয়া শেষেই হ'ব, মই ভাবিলো কেঁচা নাৰিকলকে দিওঁ, কাৰণ এই কেকটো বনাওঁতে মোৰ ইমান বেছি লৰালৰি হৈছে, তাৰপিছত ইনষ্টেণ্ট কিছুমান কৰিবলগীয়া হৈছে, সেইকাৰণে কেঁচা নাৰিকলে দিলো। কিন্তু কেঁচা নাৰিকল দিলেও খাবলৈ টেষ্টি হয়। নাৰিকল দিয়াৰ পিছতো আকৌ খুব ভালদৰে মিক্স কৰি ললো আৰু এইখিনি ৰেডি হৈ গ'ল এতিয়া বেক কৰিবৰ কাৰণে। মই যিহেতু নৰ্মেল ভেনিলা কেক বনাম আৰু সেইকাৰণে ইয়াত বেলেগ বস্তু আৰু মিক্স নাই কৰা। এতিয়া যিটো কেক টিন হয় সেইটো মই ভালদৰে ৰিফাইন লগাই ময়দাৰে ডাষ্টিং কৰি ললো। তাৰপিছত যিখিনি বেটাৰ হয় বেটাৰখিনি ইয়াত দি দিলো আৰু এই কেকটো মই এতিয়া বেক কৰিম প্ৰিহিট অভেনত 180 ডিগ্ৰী চেলচিয়াছত পিছৰ পৰা 25 মিনিটৰ কাৰণে। প্ৰথমতে যদি আৰু লাগে পাছৰ পৰা 10 মিনিটমান সময় দি দিম। আৰু এতিয়া কেকটো বেক হ'বলৈ মই দি দিলো। কেকটো হোৱাই লওক, তাৰপিছত দেখুৱাই আছো। আৰু ফাইনেলি এইটো হৈছে আমাৰ কেক আৰু সাংঘাতিক গৰম হৈ আছে। ফাইনেলি মোৰ কেক হৈ গ'ল আৰু কেকটো যিহেতু সন্মুখতে হয় গতিকে দি থৈ আহো। গতিকে মই যাওঁ। দুৱাৰখন মাৰি দিবা তুমি, দুৱাৰখন মাৰি দিবা। গৰমে গৰমে মানে কেকটো ইমান দেৰি হৈ গ'ল, কাৰণ মই আহি বনাইছিলো ন, গতিকে দেৰি হৈ গ'ল যে গৰমে গৰমে দি থৈ আহো। নিকা হৃদয়ত থাপি